বাহ সৰু ভকত ন এটা বহা বেটাৰ কাৰণে নিজে হাতে কেকটো ৰেডি কৰিলোঁ। বহুত ভাল লাগিল কিয়নো বহুত ছফ্ট হৈছে কেকটো, ভাল লাগিছে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো চাওক। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আজি অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ চেনেল শৰ্মিষ্ঠাছ ব্লগ। তো আপোনালোকে দেখা পাইছে এনেকৈ ওলাইছোঁ ৰাতিপুৱা আমি এতিয়া নামঘৰত যাই আছোঁ। কিয়নো কৈ আছোঁ, ভিডিঅ'টো চাই থাকক। তো এয়া আহি পালোঁ আমি, আৰু আমি আহিছোঁ নামঘৰত সেৱা ভক্তি কৰিবলৈ। বেটাৰ বাৰ্থডে যিহেতু, তো সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰি লওঁ এনেকৈ যাতে দিনবোৰ পাৰ হৈ যায়, যাতে সুস্থ হ'বলৈ থাকে, এয়াই কামনা কৰোঁ। আৰু আপোনালোকে ইমান ধুনীয়াকৈ উইচ কৰিছে, বেটাক মৰম দিছে, তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকক। তো যিখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এতিয়া ভিতৰত যাওঁ, চাই থাকক তেনেহ'লে ভিডিঅ'টো। আৰু এতিয়া বাপে প্ৰসাদ বিতৰণ কৰি আছে। তাৰপিছত আমি ঘৰত যাম। তাৰপিছত কি হয় ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাব আপোনালোকে। তো এতিয়া আমি যাব ওলালোঁ। তো কেইকপিমান ফটো উঠিলে মাহঁতে, মা আৰু মাহী আহিছে। তো যাব ওলাইছোঁ কোৱাৰ্টাৰ। তো একেবাৰে ৰাতি দেখা হ'ব আপোনালোকৰ লগত।
বেটাৰ প্ৰথম বাৰ্থডে হয় তো এনেকৈ সৰু সুৰাকৈ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিলোঁ কোৱাৰ্টাৰত যিহেতু ইমান মানুহক মাতিবও নোৱাৰি আৰু অকলে যিহেতু আৰু মা আৰু মাহে আহিছে কৈছোঁ কাৰণে নহ'লে সিহঁতেও ব্যস্ত থাকে বহুত তো আৰু এয়াই এনেকৈ সৰু সুৰাকৈ পাতিলোঁ আৰু তো বহুত ভাল লাগিল যিসকলে আহিছে আৰু বেটাক আশীৰ্বাদ দিছে কেনেকুৱা হৈছে হয় নেকি তেনেহ'লে কেমেৰাৰ আগত দেখাব লাগিব কোনে তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চাই আপোনালোকক কেনে লাগিলে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু আজিৰ কাৰণে তেনেহ'লে বাই বাই টেক কেয়াৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ